Hello everyone, মই শিখামণিয়ে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকলৈ লৈ আহিছো বেসনৰ লাডুৰ এটা ৰেচিপি। তেনেহলে আহকচোন ভিডিঅ'টো আৰম্ভ কৰো। এনেদৰে সকলোখিনি লাডু বনাই হৈ গল আৰু আমাৰ বেসনৰ লাডু খাবৰ বাবেও
ৰেডি হৈ গ'ল আৰু ঠাণ্ডা হ'লে বেচনৰ লাডুটো পুৰা টান হৈ যায় খাবলৈ বহুত ভাল লাগে আপোনালোকেও এবাৰ এনেদৰে বেচনৰ লাডু বনাই খাই চাব খাবলৈ বহুত সোৱাদ হয় আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহলে প্লিজ লাইক কৰি দিব কমেন্ট কৰি দিব আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব